নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিষে আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আজি আমি আলোচনা কৰিম আগষ্ট মাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কেনেদৰে পাৰ হয় বা আগষ্ট মাহত আপোনালোকে কি প্ৰতিকাৰ কৰিব লাগিব, কি কৰিলে আপোনালোকৰ ভাল হ'ব, এই বিষয়ত আপোনালোকে গম পাব এই ভিডিঅ'টোত। যদি ভিডিঅ'টো উপভোগ কৰি আছে তেতিয়াহ'লে একোটা লাইক কৰিব, কমেণ্ট কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব, কিয়নো আমাৰ এইটো শাওনৰ মাহ চলি আছে, সেইকাৰণে ওম নমঃ শিৱায় লিখিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষৰ থকা বেল আইকন বাটনটো দবাই দিব, কিয়নো মই দিয়া এনেকুৱা ধৰণৰ প্ৰত্যেক দিনা দিয়া ৰাশিফলৰ ভিডিঅ'ৰ লগতে অন্যান্য ভিডিঅ'বোৰ উপভোগ কৰিবলৈ আপোনালোকৰ সুবিধা হ'ব। আৰু যদি ভিডিঅ'টো শেষলৈকে উপভোগ কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনাৰ বন্ধু বান্ধৱী তথা সকলোৰে লগত শ্বেয়াৰ কৰি দিব। আহকচোন পলম নকৰি আমি জানি লওঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই আগষ্ট মাহটো কেনেদৰে পাৰ হয়। আগষ্ট মাহত আপোনালোকৰ আৰ্থিক ক্ষেত্ৰে আপোনালোকৰ এই মাহটোত মজবুত হোৱাৰ যোগ দেখা পোৱা গৈছে। আৰু চাকৰি প্ৰাপ্তিৰ বা প্ৰাৰ্থীদের ক্ষমতাৰ বিষয়ে আপোনালোকৰ এই মাহটোত ভাল দেখা পোৱা গৈছে। অৰ্থাৎ আপোনালোকৰ চাকৰিত এই মাহটো আগমন হোৱাৰ দেখা পোৱা গৈছে বা চাকৰি প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আৰু কৰ্মসূত্ৰে বা পৰিশ্ৰমৰ সাফল্য আপোনালোকে পাব। কৰ্ম যদি আপোনালোকে কৰি আছে বা ব্যৱসায় বাণিজ্য কৰি আছে তেতিয়াহ'লে পৰিশ্ৰমৰ ফল আপোনালোকে এই মাহটোত পোৱাৰ যোগ দেখা পোৱা গৈছে। বা টকা পইচা যদি আপোনালোকৰ ফাঁচি আছে তেতিয়াহ'লে এই মাহটোত আপোনালোকৰ ভালে দেখা পোৱা গৈছে। এতিয়া আমি যাম শিক্ষাৰ্থী। বিদ্যাৰ্থীসকলৰ এই মাহটোত উচ্চ শিক্ষাৰ ভ্ৰমণৰ সুযোগ আৰু কম্পিউটাৰ, ইলেক্ট্ৰনিক, হাৰ্ডৱেৰ বা এনেকুৱা ধৰণৰ লাইন পঢ়া ব্যক্তিসকলৰ এই মাহটোত ভাল দেখা পোৱা গৈছে বা জয়ময় হোৱাৰ যোগ দেখা পোৱা গৈছে বা বিদেশ ভ্ৰমণৰ সুযোগো দেখা পোৱা গৈছে এই এনেকুৱা ধৰণৰ শিক্ষাৰ্থীসকলৰ। এতিয়া আমি যাম আপোনালোকৰ বিবাহিক বা প্ৰেমৰ প্ৰস্তাৱ বা এনেকুৱা ধৰণৰ এই মাহটোত দাম্পত্য জীৱনত কেনেকুৱা হয় এই বিষয়ে আমি আলোচনা কৰিম। দাম্পত্য জীৱনত এই মাহটোৰ আৰম্ভণিতে আপোনালোকৰ ভালে যাব, যদিও মাহটোৰ মাজভাগত আপোনালোকৰ অলপ সামান্য হাই কাজিয়া বা বিবাদৰ সৃষ্টি হ'ব পাৰে, অলপ সাৱধানে চাই চিতি চলিব। আৰু এই মাহটোত আপোনালোকৰ মাজভাগত বিবাহৰ যোগ প্ৰবল দেখা পোৱা গৈছে। আপোনালোকে যদি এই মাহটোত বিবাহ আদি এনেকুৱা ধৰণৰ কৰিব বিচাৰিছে তেতিয়াহ'লে এই মাহটোত আপোনালোকে বিবাহ কৰিব পাৰে। আপোনালোকৰ বিবাহৰ দিন আদি এনেকুৱা ধৰণৰ দিনো আছে দেখা পোৱা গৈছে। আগষ্ট মাহৰ শেষৰ পিনে আপোনালোকৰ চকুৰ অসুখ, পেটৰ অসুখ আৰু পীড়া বা দৈহিক ক্লেশ বৃদ্ধি হ'ব পাৰে। আপোনালোকে অলপ সাৱধানে চাই চলিব। আৰু এই মাহটোৰ শেষৰ ফালে আপোনালোকৰ এইকেইটা অসুখে আপোনালোকক অলপ দুৰ্বল বা বেমেজালি কৰিব পাৰে, অলপ সাৱধানে চাই চিতি চলিব। আপোনালোকে এই মাহটোত আপোনালোকৰ প্ৰতিকাৰ হিচাপে কি হ'ব মই এতিয়া জনাম। এই মাহটো আপোনালোকৰ শুভ বাৰ হ'ব ৰবিবাৰ আৰু শুক্ৰবাৰ, শুকুৰবাৰ আৰু ৰবিবাৰে আপোনালোকে পালিব পাৰে। আৰু এই মাহটোৰ আপোনালোকে তাৰিখ পালিব পাৰে 1 তাৰিখ, 8 তাৰিখ, 11 তাৰিখ আৰু 17 তাৰিখ, এই 4টা তাৰিখ আপোনালোকে পাৰিব পাৰে। আৰু শুভ সংখ্যা হ'ব এই মাহটোৰ আপোনালোকৰ 4, 7, 9 আৰু শুভ ধাতু আপোনালোকে ল'ব পাৰে লোহাৰ আপোনালোকে সৰু আমি জালৰ গুলি বুলি কওঁ সেইটো আপোনালোকে ল'ব পাৰে বা যিকোনো লোহাৰ ধাতু আপোনালোকে ল'ব পাৰে। আৰু শুভ মূল হ'ব বিল্ব আৰু শ্বেতচন্দন। আপোনালোকে বেলপাতৰ গুড়া বা চন্দনৰ ফুটা আপোনালোকে ক'ৰবাত কৰ্মত যদি যায় বা কিবা কাৰণত ওলাই যায় তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে। শুভ ৰত্ন হ'ব চুনি আৰু গোমেদ, এনেকুৱা ধৰণৰ পাথৰ আছে, আপোনালোকে যদি সম্বল হয় চুনি বা গোমেদ পাথৰ ল'ব পাৰে। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে একোটা লাইক কৰিব, কমেণ্ট কৰিব আৰু কমেণ্ট বক্সত জনাব বাকী থকা ৰাশিকেইটাৰ আগষ্ট মাহটো কেনেদৰে পাৰ হয়। তেতিয়াহ'লে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষৰ থকা বেল আইকন বাটনটো দবাই দিব। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো উপভোগ কৰি ভাল পালে। তেতিয়াহ'লে আজিলৈকে ল'লোঁ বিদায়। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ পুনৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিষে ল'লোঁ বিদায়। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।